নমস্কাৰ মই দুৰব্ৰাজ আপোনালোকে চাইছে উৎপল আসাম ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু লগতে এতিয়া বিশেষকৈ এটা নতুন এটা লোকেশ্যনত পাই গ'লো আৰু লোকেশ্যনটো এটা সুন্দৰ গোটেই বাঁহৰ মাজত আজি শ্বুটিং হ'ব শ্বুটিংটো মানে কেনেকুৱা শ্বুটিং এইটো এতিয়া নকওঁ বৰ্তমান ক'লে এতিয়া বেয়া হ'ব শ্বুটিঙৰ কাৰণে বেচাৰকেইটাক গাত সানিব লগা হৈছে আমাৰ এখেতে বহুত মানে দিগদাৰ লগাই দিলে এতিয়া পাইছে এতিয়া মছলাটো কেনেকুৱা লাগিছে কাই বঢ়িয়া চাবাছ বুলি কৰে ককায়েকে গাত সানিছে ভায়েকে চাইছে চাওক কিন্তু কিছুমানে কি কয় ককায়েকৰ লগতে সহযোগ কৰি নকয় মানে কি হ'ল দেই কাহিনীটো মানে কেনেকুৱা ধৰণৰ হ'ল আমাৰ ইয়াত দেখিছে চিষ্টাৰ এইজনী তাই মানে গুচি গ'লগৈ মানে ৰাতিপুৱাৰ শ্বুটটো আছিলে মানে ঘৰ খোৱাটো এতিয়া বৰ্তমান মানে কি হ'ল বেলিটো এতিয়া 12টা বাজিলে চাগে মাছ ভাগত মানে মাজত আছে বুলি ক'ব পাৰি আৰু বেলিটো দেই সমাজত আৰু এতিয়াতো পূৰা ৰ'দ দেখিছে আপোনালোকে ৰ'দততো শ্বুটিং কৰিলেতো ভাল নহ'ব সেইকণ আৰু ৰাইজেওতো বেয়া বুলি ভাবিব সেয়ে মানে আৰু লঙলাও লাগিব যে কি বুলি কয় লঙলা অঁ এই লঙলা মানে অলপ খেলি মেলি হৈ আছে যে সেইকাৰণে মানে এডাল বনাইছে মানে লঙলা হওক ৰঙলাই হওক কৈছোঁ আৰু খালি বুজিলেই হ'ল সেইডাল মানে বনাব লগা হৈছে আৰু এইফালেও একদম বনাব দিব ধুনীয়াকৈ এইকণ কৰিব লাগিব তেনেকৈয়ে কষ্ট কৰি আছোঁ শ্বুটিঙৰ কাৰণে কিন্তু আপোনালোকৰ মেইন পাৱাৰটো আছে আপোনালোকৰ গাত আমাৰ গাত নাই শ্বুটিং কৰিবলৈ আহি কৰ্মত আমাৰ ডাইৰেক্টৰ ৰখি আছে পূৰা দি আছে শিকাই আছে কেনেকৈ কি কৰিলে অ' মালিক কিমান দাম দাদা অ' দাদা কিমান দাম 10 টকা কোনটো 10 টকা মূলাটো 10 টকা না কবি লালৱালাটো কিমান মাত্ৰ 20 টকা নেকি আজি পানী সস্তা দি দিয়া হৈছে আজি পানী সস্তা দি দিয়া হৈছে পানীটো ছিঙিছে ন এইটো কি জলকীয়া জলকীয়াটো ভাজি খোৱা জলকীয়া আপোনাৰ খাই পাইছে নাই এইটো এইটো ঘৰত নাজানো নাম নাজানো খালি দেই দোকানীও নাজানে অদ্ভুত শ্বুটিং চলি আছে আমাৰ মানে বহুত এইফালে দোকানত এইফালে শ্বুটিং চলিছে সকলো দৰ্শক আহি ইয়াত আছে মানে চাইছোঁ লগতে মই এইফালে আছোঁ এইফালে আমাৰ খুৰা এজন আহিছে মানে এনে বস্তু কৰিছে আৰু এইফালে আমাৰ শ্বুটিং চলি আছে দেখিছে এইটো এটা তিনিআলি ককা কওক ইমান দেৰিকৈ কিয় আহিছ ডাইৰেক্টৰ ভিতৰত সোমোৱাই দিলে ইফালে বহুত দম দি আছে গাইজ আমাৰ বহুত অসুবিধা হৈছে গাইজ এইফালে চাওক এইফালে সোমোৱাই দিলে গাইজ কি হ'ব নাজানো আৰু আমাৰ এতিয়া চাওক গাইজ এইফালে শ্বুটিং চলি আমাক উলিয়াই দিলে গাইজ কৃষ্ণা এই এইফালে শ্বুটিং হৈ গ'ল এতিয়া সকলো গৈ আছে ফাইনেলি খতম হৈ গ'ল যেন নতুন এখন ছবিৰ কাৰণে পৰিকল্পনা কৰি আছে এইফালে হিৰো আৰু ডাইৰেক্টৰ দাদাই কৰি আছে নতুন এখন ছবিৰ কাৰণে পৰিকল্পনা নাজানো এই ছবিখন কি হয় আশা কৰোঁ সকলোৱে মন দিব অতি সোনকালে আহি আছে চাই থাকিব আপোনালোকে ব্লগবোৰ আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ নতুন ব্লগ পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এইফালে চেনেলটো ছাবস্ক্ৰাইব প্লিজ অনুগ্ৰহ কৰি সকলোৱে যাতে আমাৰ এই এখন দিলোঁ বা জংকাৰ প্ৰডাকশ্যন আপোনালোকে যদি চোৱা নাই চাব চাৰ্চ কৰিব জংকাৰ প্ৰডাকশ্যন বুলি মাৰি দিব আৰু ইউটিউব চেনেলটো আহিব আৰু লগতে আমাৰ এখেত আৰু এইফালে দেখুৱাই দিয়া এইফালে আমাৰ পৰিচালক আৰু এইফালে কেমেৰামেনটো দেখুৱাই দিয়া তোমাক দেখুৱাই দিয়া এইফালে কেমেৰামেন আৰু লগত এডিটৰ আৰু এইফালে মিউজিক চিউজিক কৰে আমাৰ কায়ে মানে কোন কৈ দিছোঁ নামটো আজি প্ৰকাশ কৰিছোঁ সকলোকে এজন হৈছে বিক্ৰম ৰাথোৰ সকলোৱে চিনি পাবই আৰু লগতে এইফালে প্ৰণয়জ্যোতি দাস প্ৰণয়জ্যোতি দাস নহয় দেই দাস নহয় প্ৰণয়জ্যোতি দা বুলি মাতো মই
আৰু মোৰ নাম জানেই চাগে দুৰ্লভ ৰাজ মোৰ বন্ধু মিলি চব কাম কৰিব লাগিব নতুন এখন ছবি আহিছে জঘন্য প্ৰেম ঠাণ্ডা পুৰা ঠাণ্ডা তাৰ মাজতে কৰিব লগা হৈছে বহুত কষ্ট হৈছে কিন্তু নাজানো কি হয় সফলতা বাট কেতিয়া পাওঁ নাজানো কিন্তু কষ্টবোৰ কৰি আছোঁ সাৰ্থক হ'লেও এদিন আৰু বিশেষকৈ আপোনালোকৰ ওপৰত কথা ফিল্মখন যিমান সুন্দৰ হ'লেও আপোনালোকে ছাপোৰ্ট কৰিলেহে হ'ব আপোনালোকে যদি ছাপোৰ্ট নকৰে আমি ক'ত আগবাঢ়িব নোৱাৰোঁ সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ বহুত মানে কি ক'ম আৰু বহুত অনুৰোধ কৰিছোঁ আৰু যাতে আমাক অলপ আগুৱাই লৈ যোৱাত সহায় কৰক যাতে আগন্তুক দিনত ভাল সুন্দৰ অসমীয়া চুটি ছবিবোৰ আপোনালোকলৈ আগবঢ়াই দিব পাৰোঁ তাৰ পৰা মনোৰঞ্জন লগতে আপোনালোকে তাৰ পৰা কিছুমান শিক্ষা গ্ৰহণ কৰিব পাৰিব চ' গাইজ ক'লে আমাৰ দুৰ্লভ ৰাজে ক'লে কিছুমান কথা আপোনালোকে গম পাইছে চাই দিব ব্লগবোৰ আৰু ভিডিঅ'বোৰ চাব জংকা প্ৰডাকশ্যনত দিয়া হ'ব আপোনালোকে চাই দিব ঠিক আছে বাই ডাম্পাৰ আহি পাই গ'ল এফালে দেখিছে এজন শ্বুটিং ৰখি দিবলগীয়া হৈছে এনেকৈ কৰি থাকিবলগীয়া হৈছে শ্বুটিং আপোনালোকৰ বাবে চাই থাকিব আপোনালোকৰ ভিডিঅ'বোৰ দেখিছে ৰৈ বহুত কষ্ট হৈছে চাই থাকিব